প্ৰথমতে আমি ইউটিউব এপছটো অ'পেন কৰিম। তাৰপিছত ছাইডত থকা এই প্ৰফাইলটোত ক্লিক কৰিম। তাৰপিছত ইয়ৰ চেনেলত ক্লিক কৰিম। ক্লিক কৰি আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখিম। তাৰপিছত এই ছেটিংছৰ অপশ্যনটোত ক্লিক কৰিম। তাত এই পেঞ্চিলডালত ক্লিক কৰিম। পেঞ্চিলডালত আপোনাৰ এই ইউটিউব চেনেলটোৰ নাম কি ৰাখিব, নিজৰ ভাল লগা নাম এটা দিব। মই ইয়াত ৰাখিম অনুপম টেক, তো লিখিছোঁ অনুপম টেক। তো লিখি আপুনি এইটো অ'কে কৰি দিব। অ'কে কৰি অ'কে হোৱাৰ পিছত মিনিমাইজ কৰিব। মিনিমাইজ কৰাৰ পিছত আপুনি ক্ৰোম ব্ৰাউজাৰত যাব। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত তাত লিখি টাইপ কৰিব ইউটিউব ডেস্কটপ ছাইট বুলি। তো মই টাইপ কৰিছোঁ ইউটিউব ডেস্কটপ ছাইট। কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আমি দেখিবলৈ পাম। তো আপোনালোকে দেখিব যে youtubestudioh.com এই লিংকটোত আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰিলে তাৰপিছত ছাইটত এই 3টা ডটত ক্লিক কৰি ডেস্কটপ ছাইট কৰি ল'ব। তো ডেস্কটপ ছাইট কৰি লোৱাৰ পাছত আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাম। প্ৰথমেই গৈ আমি এইটোত ক্লিক কৰিম অ'কে। তাৰপিছত বাওঁফালে চুকত এনেকুৱা এটা অপশ্যন থাকিব, একেবাৰে চুকত, সেইটো ক্লিক কৰি দিব। ক্লিক কৰি আমি পাৰ্মিশ্যনবিলাক দিম। তো পাৰ্মিশ্যন দানৰ পাছত ইয়াৰ পাছত জেনেৰেল চাম। তো এই জেনেৰেলটোত ঠিকে আছে। তো চেনেলত যাম। তাৰপিছত জেনেৰেলৰ ছেকেণ্ড অপশ্যনটোত টিপিম। এনেকুৱা এটা ইণ্টাৰফেচ পাম। তো ইয়াত আপোনালোকে দেখিব পাৰিছে একাউণ্ট পাৰ্মিশ্যন। তো দেখিছে ইয়াত। তো ইয়াতে আমি কাউণ্ট্ৰি ছিলেক্ট কৰিম ইণ্ডিয়া। আপোনালোকে বাংলাদেশ দিব পাৰে, য'ৰ হয় বাংলাদেশ, পাকিস্তান য'ৰ দিব পাৰে। তো ইয়াত আপোনালোকৰ চেনেলৰ নামটো দিব পাৰে। মই অনুপম টেক দিছোঁ। তো ইয়াতে আপোনালোকে প্ৰথম ইউটিউবৰ কাৰণে, প্ৰথম ইউটিউব চেনেল খোলাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইবাৰ লুকুৱাই থ'ব পাৰে, হাইড কৰি থ'ব পাৰে। সেইকাৰণে ডু নট ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল। তো তেতিয়া এইটো কৰিলে আপোনালোকৰ ছাবস্ক্ৰাইবাৰটো কোনো নেদেখে আপোনাৰ বাদে। তো এইটো ক্লিক কৰিব। ক্লিক কৰি ছেভ কৰি দিব। ছেভ কৰাৰ পিছত আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাম। তো এয়া ব্ৰেণ্ডিং গৈছোঁ, দেখিবলৈ পাইছে। ইয়াতে আমি ভেৰিফাই ফোন নাম্বাৰ কৰিম। ফোন নাম্বাৰ ভেৰিফাই কৰিব লাগিব। ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাম। তো ইয়াতে আপুনি কাউণ্ট্ৰি ছিলেক্ট কৰিব। তাৰপিছত টেক্স মি দ্য ভেৰিফিকেশ্যন কোড। তো ইয়াতে আপুনি নিজৰ নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছত তাতে আপোনালোকৰ কোড যাব। তো ভেৰিফিকেশ্যন কোডটো এণ্টাৰ কৰি ছাবমিট কৰি দিয়ক। এয়া ভেৰিফাই হৈ গৈছে। তো এতিয়া আপোনালোকৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গৈছে। এতিয়া আপোনালোকে ভিডিঅ' বনাই আপলোড দিব পাৰে। আৰু কিবা সমস্যা হ'লে কমেণ্ট বক্সত জনাব, নিশ্চয় সহায় কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।